ঐ কি হ'ল মাংস চাংস নাই বনোৱা যে কি কৰিছ ডাঙৰ ক'লে মানে শুনি পাবতো নাই যাবিগে নি এজনী অকণমান মানে চাব ক'লে কি হ'ব এটা চাই কেইটা চাই থৈছে কোনো মানে অকল এটা চাইছো বেছি নহয় তোমালোকে বেছি বুলি নাভাবিবা তেওঁ বৰ মিছা কথা কয় এটা চাব হাই গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে থাকে আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভালে আছে আজি স্বাগতম জনাইছে এটা আপোনালোকৰ আন নতুন ভিডিঅ'ৰ সৈতে চাই আছে আপোনালোকে জি কে বৰুৱা আছাম ব্লগ তো ব'লক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ হে ইমান সৰু পেণ্ট পিন্ধিছা যে হে কি পেট কৰি আছো কি লগা পেন পুতলা লগা পেন ছোৱালী ডাঙৰ হ'ল আৰু দেই চ' গাইজ ভিডিঅ'টো শেষলৈ চাই থাকিব মানে বৰ ভাল জমতি হ'ব আজি মানে হাঁহিছো লাজ লাগিছে পানী দিয়া হৈ গ'ল নে দিয়া আছে আৰু কেইজোপামান আমাৰ বাৰীত মানে পানী নিদিলে একো বস্তু নহয় সেইবাবে মানে পানীটো দি লৈছোঁ আৰু আমাৰ সকাম এখন আহি আছে সেইবাবে মানে তামোল বিচাৰি যাওঁ বস্তুবিলাক মানে গোটাই থ'ব লাগিব সেইবাবে মানে যাওঁ এতিয়া তামোল বিচাৰিব যাওঁতে মানে তেনেকুৱা অৱস্থাতে মানে ফোন কৰিলে যে আলহী আহি আছে আৰু সেইবাবে মানে মই তামোলটো ল'লোঁ আৰু মানে চিতাত মানে অলপ কিবাকিবি লৈ আনিলোঁ আৰু এনেকৈ চব্জি মানে কিবাকিবি মাংস চাংস এইবিলাক লৈ আনিলোঁ আহি কিনে মানে এতিয়া আহি পোৱা নাই আৰু আহি আছে এতিয়া বৰ্তমান খন্তেক দেৰি পিছতে পাব ফাইনেলি আলহী আহি পাই গ'ল এজন আমাৰ ভনী জোৱাই আৰু এজনে লগৰে হয় আৰু এজন নমস্কাৰ মোৰ এজন দাদা হয় মই এজনৰ লগলৈ আহিছোঁ আজি ভালকৈ খানা খোৱা হ'ব আৰু এজন মোৰ জেঠেই হয় মানে গোটেইখনে মানে এতিয়া আজি লগ লাগিছে বহুত দিনৰ হয় প্ৰথমবাৰ আৰু চাই থাকিব সেইফালে আৰু এইফালে লাগিছে ভণ্টিহেঁতি মানে ভাত বনোৱাত লাগিছে ঐ কি হ'ল মাংস চাংস নাই বনোৱা যে কি হ'ল এইবিলাক আলু চালু কাটি থৈছে এজনে কাঁহী বাতি ধুই আছে আমাৰ খুলখালি কুট হ'লে খেলিম কি হ'ল জিভা উলিয়াই দিছে যে মোৰ ল'ৰা ছোৱালী হ'ব আৰু এই আমাৰ বুঢ়া কেঁচুৱাতে খেলি আছে এজনী বিনীতা মানে একদম কি কৰোঁ কি নকৰোঁ কৰি আছে মানে আলহী আহিছেতো সেইবাবে মানে একেবাৰে কি কৰিছে মানে গাইছ ডাঙৰ ক'লে মানে শুনি পাবতো নাই যাবিগে নি ঠিক নাই কাপোৰ ছোৱালী কোনদিনাখন পলাই যাব ক'ব নোৱাৰি হে এজনী অকণমান মানে চাব ক'লে কি হ'ব এটা চাই থৈছে কোনো মানে অকল এটা চাইছো বেছি নহয় তোমালোকে বেছি বুলি নাভাবিবা তেওঁ বৰ মিছা কথা কয় এটা গাইছ আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পোনপ্ৰথমে মানে আপোনালোকে মোৰ ভিডিঅ'বোৰ পায় তাৰ কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই জয় অসম।